প্ৰচণ্ড ঠাণ্ডাৰ এই সময়ত বন বিভাগ ফটাশিল আমবাৰীৰ যি বিট অফিচ আছে তাৰ পৰা বন কৰ্মী আৰু বিষয়াসকলে আহি পেলাই এই যি গড়চুক নলপাৰা অঞ্চলত বসবাস কৰি থকা ৪৫টা ঘৰ ট্ৰাইবেল আৰু বড়ো জনগোষ্ঠীৰ এই বসতি প্ৰধান বা এই বসবাস কৰি থকা ঘৰবিলাকক কোনো নটিচ নিদিয়াকৈ কোনো আগজাননী নিদিয়াকৈ আৰু কোনো তেনেকুৱা ইনফৰ্মেশ্যন নিদিয়াকৈ তেওঁলোকে ভাঙি চুৰমাৰ কৰি থৈ যায় আৰু তেওঁলোকক ঘৰ বাৰী লণ্ডভণ্ড কৰি থৈ যায় আৰু কোনো সকলো ধন সম্পত্তিবিলাক নষ্ট কৰি থৈ যায় আৰু এভিকশ্যন কৰি পেলাই তেওঁলোকক ইয়াৰ পৰা গুচি যাব লাগে বুলি তেওঁলোকে ধমকি দি গৈছে। তো আমি আচৰিত পাইছোঁ আৰু বন বিভাগৰ এই যি অতি ঘৃণনীয় যি কাম অতি ঘৃণনীয় যিখিনি তেওঁলোকে ইয়াত বৰ্বৰ অত্যাচাৰভাৱে এই কাণ্ডটো কৰিলে তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বন বিভাগ অসমক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, নিন্দা দিছোঁ আৰু আমি সকীয়াই দিছোঁ যে কোনো কাৰণত জনজাতিৰ লোকসকল বা বড়ো লোকসকল এই অঞ্চলৰ পৰা কোনো কাৰণত নাযায়, কাৰণ এই অঞ্চলত তেওঁলোকে দীঘলীয়া সময়ৰ পৰা বসবাস কৰি আছে আৰু এটা NGOয়ে তেওঁলোকক সেই ভূমিখিনি তেওঁলোকক দান কৰিছিল আৰু দান কৰি পেলাই তেওঁলোকে ইয়াত বসবাস কৰি আছে। তো ইয়াৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি আহ্বান জনাব বিচাৰিছোঁ যে এই অসমত ভূমিপুত্ৰ বড়োসকলে বুৰঞ্জী ইতিহাস ঢুকি নোপোৱাৰ দিনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। আমাক ভূমিপুত্ৰ বুলি কোৱা হয়, জনজাতি আমাক খিলঞ্জীয়া বুলি কোৱা হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আশ্বাস আমাক দি থৈছে যে কোনো কাৰণত জনজাতি লোকসকলক বড়ো লোকসকলক কোনো কাৰণত উচ্ছেদ কৰা নহয় আৰু তেওঁলোকে অসমৰ ভূমিপুত্ৰ হয়, তেওঁলোকে ইয়াত থকাৰ অধিকাৰ আছে, সেই কথাটো তেওঁ অলৰেডি কৈ থৈছে। তৎসত্ত্বেও বন বিভাগে আহি পেলাই আজি এই যি কৰ্মকাণ্ড কৰিলে সেইটো আমি কোনো কাৰণত ইলিগেল হয়, সেই মানুহখিনিওতো ইলিগেল। তো আমি ক'ব বিচাৰোঁ যে ইয়াত বসবাস কৰা সকলোকে অধিকাৰ দিব লাগে, কোনো কাৰণত যাতে কোনো মানুহক হাৰাশাস্তি নিদিয়ে আৰু কোনো কাৰণত এনেকুৱা হাৰাশাস্তি আৰু যাতে ভৱিষ্যত নহয় তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ আৰু আমি দাবী জনাইছোঁ যে চৰকাৰে যথোপযুক্ত ব্যৱস্থা ল'ব লাগে আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত স্থায়ীভাৱে তেখেতসকলক সংস্থাপনৰ কাৰণে চৰকাৰে কাম কৰিব লাগে, সেইটোকে আমি আজি ইয়াত দাবী জনাইছোঁ। ইয়াত এটা কমিউনেল ষড়যন্ত্ৰ আছে বুলি আমি ক'ব বিচাৰোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, আমি নিবিচাৰোঁ কোনো জাতি জনগোষ্ঠীয়ে কষ্ট পাওক, কোনো জাতি জনগোষ্ঠীক এভিকশ্যন কৰক, আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু আজি আমি দেখিবলৈ পালোঁ নতুন নতুন ঘৰ সাজিছে, নতুন নতুন মানুহ আহিছে, ইয়াত পুৰণা হিচাপে বহু বছৰৰ পৰা ইয়াত বসবাস কৰি থকা এই ৪৫টা ঘৰ বড়ো সম্প্ৰদায়ৰ ট্ৰাইবেল জনগোষ্ঠীৰ এই মানুহখিনিকে যে বন বিভাগৰ পৰা উচ্ছেদ অভিযান চলালে, ঘৰ বাৰী ভাঙি তহিলং কৰিলে, তাৰ ইয়াত কিবা এটা কমিউনেল এটা ষড়যন্ত্ৰ আছে আৰু কাৰোবাৰ প্ৰৰোচনাত এইটো কৰিছে। তো ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যন বিচাৰিছোঁ যাতে কোনো কাৰণত অসমত ভূমিপুত্ৰসকলক অন্যায় আৰু অত্যাচাৰ অবিচাৰ নচলে আৰু ভূমিপুত্ৰসকলক জনজাতি লোকসকলক কোনো কাৰণত উচ্ছেদ অভিযান নচলায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা দৃঢ় পদক্ষেপ ল'ব লাগে। আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আলাপ আলোচনা আমি কৰিম।